ৰৈ ৰৈ চাওঁ তোক হেঁপাহ লৈ পলাই ইয়াতে নপঢ়িলে নাপচা কৰি মাই দিয়ে ঘৰত গালি হাই স্কুলতে প্ৰেমত পৰিলো পিতায়ে বুলিলে খালি খালি কলেজত দিলো গৈ ভৰি ভাল লাগিল নতুন এজনী দুদিন পিছতে পলাই গুচি গ'ল মাল কিন্তু আছিলে চেনি কিনো কম জীৱন কাহিনী ভাল পালো আকৌ এজনী আকৌ এবাৰ মই লাজত পৰিলো তাই বোলে ৰিলেশ্যনত ভনী ঘৰৰ টকা পানীত পেলাই হলো বিয়া ফেল খঙত পিতায়ে বিয়া পতাই ঘৰত দিলে জেল এতিয়া কি হ'ল ক মানুহজনী মেইন উপায় নাই মানুহজনীয়ে মেইন মানুহজনী মেইন কপালৰ মানুহজনীয়ে মেইন ঐ মানুহজনীয়ে মেইন মোৰে মানুহজনীয়ে মেইন ভাই ছোৱালী জামাত মই পঢ়িবলৈ নাই আৰু তই যি কৰ কৰি থাক মই যাওঁ তই সেই স্পীডত চলাব দিছিলি মইনো কি জানো মেজৰ ক্লাছ থকাৰ কাৰণে কৈছিলো তই যে ইমান স্পীডত চলাবি মই কেনেকৈ জানো তই গম পোৱা নাছিলো ন এতিয়া চবটোক মোৰ গাতেই দে বাবা দুৰি মাজত কাজিয়া লাগিব নালাগে উঠা ভাই দুটাকে গার্লফ্রেন্ড পতাইছে আমি এটাই পতোয়া পাওয়া নাই কিন্তু হ্যান্ডসাম আছিল দেই সে নাম্বাৰটো লোৱা নহ'ল নামটো জানা নহ'ল কি বা নাম আছিলে আমাৰ ছোৱালী ঠাণ্ডা কৰোবাত ঘৰ বা ক'ত আছিলে তাৰ চুপ থাক ফেচবুকটোৱে চাওঁ কৰবাত তাৰ ডিটেইলছ পাব সঁচাকৈ পগলা মই আছিলো তুমিহে মোৰ আছিলা মই তোমাৰ নাছিলো লাজে লাজে ৰোলাহি লাজুকীয়া মুখনি ধীৰে ধীৰে কোলাহি তুমি অভিমানৰ অভিমানী হেল্ল' মই ক'ৰবাত দেখা দেখা লাগিছে যে
সেই যে এক্সিডেণ্ট হৈছিল মনত পৰিছে দিয়া তাৰ নাম কি তাই নাম পল্লৱী আমি মোৰ নাম অবিনাশ মই বিজনেছ কৰি আছোঁ মোৰ ঘৰ চাৰিআলি মোৰ নাম সাগৰিকা মই ইয়াত মাষ্টাৰ ডিগ্ৰী কৰি আছোঁ বেয়া নোপোৱা যদি তোমাৰ নাম্বাৰটো দিবা নেকি 986 তোৰ ৰাজকুমাৰৰ খবৰ কিয় ইমান দীঘল থ'ব লাগেনে ৰাজকুমাৰেতো চব সময়তেতো ধেমালি নুগুচেই ন কালি লগ কৰাই দিম দে মোৰ ৰাজকুমাৰক অ'কে তোৰ ঘৰৰ খবৰ কি খুৰা খুৰী ভালে আছে আছে দে ভালে দে শুই থাক এতিয়া মোৰ টোপনি ধৰিছে ঐ চেনিমাই ঐ উঠ আকৌ দিনৰ দিনটো যাৰে তাৰে ল'ৰাৰ লগত বাইকৰ পিছে পিছে ঘূৰি ফুৰিবি আৰু এতিয়া হ'লে শুব উঠ ৰ না উঠ আকৌ উঠ মই চাহ কৰোঁ উঠ উঠ এইজনীয়ে মানে শান্তিত শুব নিদিয়ে অনুভৱী এটি পোহা এই ধৰা দুবৰি শুৱনি আজি নিয়ৰখনা হৃদয়ৰে মোৰ এজন ল'ৰাক বহুত ভাল লাগে জান শৰতৰে ৰাতিপুৱা ৰ কিন্তু চিনেমাৰ লেখীয়া ডাইলগ দি থাকোঁ ক না মই শুনিবলৈ বৰ এক্সাইটেড হৈছোঁ কোন তেতিয়াহ'লে ৰ চিন্ময় ফোন কৰিছে পাছত শুনিম দে আহিলে নহয় ইডালৰ ফোন এটা কথা শান্তিত পাতিব নাপাওঁ অনুভৱী এটি পোৱা ঐ পল্লৱী চাচোন সেয়া অভিনয় আহিছে ৰ মই তাক মাতি থওঁ দেখিছোঁ ক হাৰিকা চাব আছানে ঐ পল্লৱী 12 বাজিল তই বোলে কি নাটক কৰিছ তোৰ ৰাজকুমাৰক দেখাৰ চাগে সৌভাগ্য মোৰ নহ'বই এই জনমত দেখিছা অবিনা সেই কিবিলাক ক'ব ধৰিছে ঐ মোৰ মূৰ্খ বান্ধৱীজনী অবিনা সেইচোন মোৰ ৰাজকুমাৰ ৰাজকুমাৰ আগত আহি হাজিৰ আৰু তাই গমেই পোৱা নাই এতিয়ালৈকে হয় থেংক ইউ এতিয়া কচোন তই যে চিন্ময়ক বাদ দি আন এজনৰ লগত প্ৰেমত মগ্ন হৈ থকা কোন বাৰু সেইজন আমাকো ক আমিও শুনো নাই এইবিলাক একো নহয় মই আচলতে তোৰ পৰা কথাবিলাক জানিবৰ বাবে সেইবিলাক কৈছিলোঁ হয় নেকি নজনাকে নুবুজাকে পৰিলো তোমাৰে মোৰ এটা কাম আছে যাওঁনে প্ৰেমতে নভবাকে পগলা হৈ বিচাৰো তোমাকে কাষতে চোৱানা বিচাৰো তোমাকে কাষতে চিন্ময় ক'ত আছা তুমি আহাচোন মই ইয়াত ৰখি আছোঁ হেৰো বাহি তোক বৰ ভাল পাওঁ দেহি মোৰ বাহি ইয়াত যা অবিনা তুমি নাজানা চিন্ময়ে সাগৰিকাক ভাল পায় আৰু তোৰ কাম আছে ন ইয়াতে লাইন মাৰিব আহিছ এইটো যে ভাল কথা শুনিলো আৰু মই দে ঠিক আছে দে
ইমান ভাল পোৱা তোমাক নাপালে মই সঁচাকৈয়ে মৰি যাম বিচাৰো মৰম আৰু ভাল পোৱা জান তোমাতে সপিলো মন তুমি মোৰ ভাই পোৱা নিজতকৈও বেছি অ পল্লৱী পল্লৱী খবৰ ভাল না কিবা আছে অ পল্লৱী মোক কিবা বেয়া পাই আছা নেকি দেখি পেলাই যে মাত দিয়া না মই নামি তোলে যে গুচি গ'লা হয় তুমি পোৱা নাই একেবাৰে ভালে পাই দিবা তোমাৰ হাতত মই তোমাক বহুত ভাল পাওঁ সঁচা কাগজী ইমান দিনে কিয় পোৱা নাছিলা তুমি কিয় কোৱা নাছিলা তুমি ক'ব পাৰা এইখিনি কথা মই তোমাৰ মুখৰ পৰা শুনিব গৈ আছো বন্ধু-বান্ধৱীসকল আমাৰ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব তেতিয়াহে পাই থাকিব কাষত থকা বেল আইকনত ক্লিক কৰি থৈ দিব ভিডিঅ' বনোৱাত বহুত কষ্ট হৈছে ভুলটো যেন আৰু লাইক শ্বেয়াৰ জনে পুৰা হয় তেতিয়াহ'লে এতিয়ালৈ এৰিছোঁ নেক্সট এটা ভিডিঅ'ত লগ পাম এতিয়ালৈ বাই মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাউথ